মূৰৰ ওপৰত বিশাল ফেনখন লৈ বহি আছোঁ পল্টন বজাৰ ষ্টেচনত। আমি যাবলৈ আহিছোঁ লংকালে বুলি মোৰ সৰু বাইদেউৰ ঘৰত। আহিছিলোঁ সোনকালেই 7:30 বজাতে ওলাইছিলোঁ, কিন্তু বাছখনে আম্মাজান আছিলে চাগে বাছখনৰ নাম। বাছখনত মানে 8টা বজাতহে আহিল, মানে আধা ঘণ্টা প্ৰায় লেট কৰিলে, যাৰ কাৰণে আমি ট্ৰেইনখন নাপালোঁ। 4 ঘণ্টা অপেক্ষাৰ অন্তত যেনিবা ট্ৰেইনখন আহিল আৰু গৈ আছোঁ এতিয়া। চাওকচোন কি সুন্দৰ পৰিৱেশ, আৰু ইমান গৰমৰ মাজত মানে এনেদৰে বতাহ পাই সঁচাকৈয়ে দেহটো জোৰ পৰি গ'ল। আৰু মাইনা খুব ফূৰ্তি পাইছে। জক 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 ৰেলগাড়ী যে আজি শিকিছিলে তাই, আৰু সেইটোকে আউৰাই আউৰাই গৈ আছে। চাওকচোন, যিহেতু আবেলি সময়, ট্ৰেইন আছিলে 2:40, এতিয়া প্ৰায় 3:30 বাজিল, আৰু অকণমান আবেলি হ'বৰে হ'ল, বেলি লহিওৱাৰ সময়। খুব সুন্দৰ পৰিৱেশ। কেনেকুৱা লাগিছে কোৱাচোন? কলগছৰ বাগান দেখিছানে? কি হৈছে? কি হৈছে? উৰি যাবা নেকি? তোমাৰ ট্ৰেইনত ভাল লাগে নে বাছত ভাল লাগে? ট্ৰেইন ভাল লাগে। গানটো গাই দিছোঁ। পালোহি আমি চাপৰমুখ জংচন। আছে নাই আৰু অৱশেষত আমি আহি পালোঁ এয়া লংকা ষ্টেচন। লংকা ৰাতিপুৱা 7:30 বজাৰ পৰা এতিয়া বাজিলে প্ৰায় 6টা বাজিলে, 5:40। গতিকে আহি পালোঁ। আমি তাৰমানে আমি মৰিগাঁও এক্সপ্ৰেছত অহা কথা আছিলে, কিন্তু 10 মিনিট দেৰি হোৱাৰ কাৰণে আমি নাপালোঁ। সেইকাৰণে সদায় সময়তকৈ আগতে আহিব লাগে, আৰু আগত নোহোৱাৰ কাৰণে আজি আমি ইমানখিনি সময় কষ্ট উপভোগ কৰিলোঁ, আৰু 4.5 ঘণ্টা এনেই। এয়া লংকা ষ্টেচন বহুত ডাঙৰ হৈছে। আগতে প্ৰায় 10 বছৰ আগতে ইয়াতে আছিলোঁ, তেতিয়া ষ্টেচন ইমান ডাঙৰ নাছিলে। এতিয়া বহুত ভাল হ'ল, বহুত ডাঙৰ হ'ল। তেতিয়া এনেকৈ ওপৰে যোৱাৰ ব্যৱস্থা নাছিলে, এতিয়া সকলো ব্যৱস্থা হ'ল। সঁচাকৈ ভাল লাগিছে। এইটো লংকা ষ্টেচন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।